Hello guys, welcome to my new vlog. আজি আছে আমাৰ ফেয়াৰৱেল। তাৰ আজি আমি কলেজত গৈ আছোঁ। কলেজত গৈ আজি কি হয় দেখাম আপোনালোকক। বলক কলেজত লগ পাম। বৰ্তমান আমি কলেজলৈ আহি আছোঁ। হাই, এই পুলিন্দা। বলক আমি কলেজত লগ পাওঁ সকলোকে। কি হয় চাই থাকক। এইটো আমাৰ কলিয়াবৰ এইফালে চাৰিআলিতে সোমাই আহিলে এইফালে কলেজ আমাৰ ওলাব হৈ পায়। এইখন দূৰত কলেজ দেখিছে আমাৰ এখন কলিয়াবৰ কলেজৰ ফিল্ডখন। ইয়াতে আমি 2 বছৰ পাৰ কৰিলোঁ। আজি ইয়াতে আমাৰ এই ফেয়াৰৱেল আছে, তাকে আমি ফেয়াৰৱেললৈ আহি আছোঁ এতিয়া। 1992 চনতে স্থাপিত হোৱা এখন কলিয়াবৰ কলেজ অফ এডুকেশ্যন। কিবা এটা কওক আজি আমাৰ ফেয়াৰৱেল। আৰু বহুত বেছি ভাল লাগিছে। 2 বছৰ মানে ইমান জলদি পাৰ হৈ গ'ল ধৰিব পৰা নাই। আৰু আজি আচলতে বেছি ইম'চনেল হৈ গৈছোঁ। এই মহাবিদ্যালয়ৰ লগত বহুত বেছি ইম'চন জড়িত হৈ আছে। অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ আমাৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থীসকলৰ তৰফৰ পৰা। এইটো এতিয়া ভিতৰত খানা চলি আছে আমাৰ। আমি খানা খাব গৈ আছোঁ এতিয়া বৰ্তমান। এওঁলোক পুৰা এঠালে এঠালে মাৰি ওলাই আহিছে। এজনে খাবলৈ পাইছে। এইকেইটা আমাৰ কলিয়াবৰ গৈছোঁ না দাদা খাইছে। মিনিট খাইছে। ভাল লাগিলে বহুত ন, মিছ কৰিম আজিৰ পৰা বহুত লগ চগ নাপাওঁ আৰু ন। চব ভালকে থাকিবা সকলোৱে। মিছ বহুত কৰিম একদম। বহুত মিছ কৰিম। চাগে নোপোৱাটো বিচাৰিছে নেকি? আৰু ব্লগ কৰি থাকিবা, ডেইলি দিবা। আমি তেতিয়া দেখি থাকিম আৰু এইটো ব্লগ তোমাক ধুনীয়াকৈ দিবা। বিচাৰি পোৱা নাই। আৰু আমাৰ লগৰ সকলোকে কৈছোঁ we love you all. ঘৰচোন এইকেইটা Love you. Miss you all. Bye bye. মই কম Miss you. ভালকে মিছ থাকিবা। কৰিম। মনত আছে নে মোৰ নামটো? আছে আকৌ কিবা এটা ভালকে থাকিবা। আজি সকলোকে একেলগে লগ পাই ভাল লাগিল। আশা কৰিছোঁ আমাৰ মৰমখিনি সদায় এনেকৈ থাকক। নিশ্চয় নিশ্চয় আমি মিছ কৰিম। আমিও বহুত বহুত মিছ কৰিম তোমালোকক। সকলোকে মিছ কৰিম। ভালকে থাকিবা চব। আৰু তুমি ব্লগ দি যাবা সদায়। অল দ্য বেষ্ট। বেয়া লাগিব, মোৰ বহুত বেয়া মিছ কৰিম। কাৰণ বিভাগৰ তাত মোৰ ফ্ৰেণ্ড নাই, সেইকাৰণে মই ইয়াত বহি আছোঁ। থাকি বেছি ভাল পাওঁ। গোলাঘাটৰ ফ্ৰেণ্ড বনাই ল'বলৈ ক'বা। তাকে আজি ফেয়াৰৱেলে অন্ত পৰিল। সোণাদা মনৰ ভাষা কিবা এটা কওক। কি ক'ম, একদম আৱেগিক হৈ গৈছোঁ। বাকী ভাল লাগিল। কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ অনুজসকলক ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ ফেয়াৰৱেল অনুষ্ঠানটো আয়োজন কৰিলে। তেওঁলোকৰ ওচৰত কৃতজ্ঞতা যাচিলোঁ। সদায় মনত পৰি থাকিব কলেজখনৰ বিভিন্ন দিশৰ সৈতে জড়িত হৈ কৰা কামবোৰ আৰু বিভিন্ন ঠাইৰ পৰা আহি ইয়াত লগ পোৱা সকলোকৰ মনত পৰি থাকিব। B.Ed বস্তুত আমি এটা বস্তু পাওঁ জানেনে?
মানে অসমৰ প্ৰত্যেকখন জিলা মানে আমি লগ পাব পাৰোঁ এনেকুৱা এটা অনুষ্ঠান মানে প্ৰত্যেকে লগ পোৱাৰ অসুবিধা প্ৰত্যেকখন অসম মানে কিন্তু ইয়াতে আমি চবকে লগ পাব বিচাৰোঁ যিহেতু কলেজ বুলি ক'লে এতিয়া চবতে কলেজ প্ৰায় থাকেই কিন্তু B.Ed কলেজ এতিয়া মই আহিছোঁ গোলাঘাটৰ পৰা আৰু সি আহিছে মই ধেমাজিৰ পৰা গতিকে B.Edত কি হয় অসমৰ বিভিন্ন চুকে কোণে ঠাইৰ পৰা আহি একেলগ হয় আৰু খুব এটা ভাল মানে অভিজ্ঞতা বুলি ক'ব পাৰি অসমৰ প্ৰত্যেকটো কালচাৰৰ বিষয়ে আমি বুজিব পাৰোঁ সকলো মানুহৰ পৰা গতিকে কি ক'ম কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ক ধন্যবাদ জনাইছোঁ আৰু শিক্ষাগুৰুসকললৈ আমি কৃতজ্ঞতা জনাইছোঁ আৰু শেষত জুনিয়ৰসকলে ইমান ধুনীয়াকৈ পতাৰ কাৰণে আমি আয়োজন কৰাৰ বাবে বহুত 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 ধন্যবাদ থেংক ইউ বাই বাই